Good afternoon, friends. সেইদিনাখন মই লাষ্ট যোনটো মোৰ ভিডিঅ' দিছিলোঁ য'ত মই নেচাৰ আৰু ছেভ ৰিভাৰৰ কথা কৈছিলোঁ, সেই ভিডিঅ'টো আপোনালোকে ইমান লাইক কৰিব বা ইমান মৰম দিব মই ভবা নাছিলোঁ। মই ট'টেলি ছাৰপ্ৰাইজড। কিন্তু তাৰ পৰা মই এটা ইনস্পিৰেশ্যন পালোঁ আৰু প্লাছ কিছুমান কমেণ্টে মোক ভাবিবৰ কাৰণে বাধ্য কৰালে। মই জাষ্ট হেৰিয়ে বনালোঁ, আপোনাৰ ভিডিঅ'টো বনালোঁ আৰু মই ক'লোঁ, কিন্তু মই কিবা ষ্টেপটো মই লোৱা নাছিলোঁ। চ' যিমান পাৰোঁ আজি আকৌ ইয়াতে আহিছোঁ বিহু দিনাখন, আৰু মই আৰু মীনাৰাম এই গাঁৱত, মই খালি মীনাৰামকে চিনি পাওঁ। মই আৰু মীনাৰাম হাজিৰা কৰা ল'ৰা হয় ডেইলি। আৰু যেতিয়া মই মীনাৰামক ক'লোঁ যে এই জেগাটো অলপ চাফা কৰিব লাগে, মই তোমাক হাজিৰা দিম আৰু ব'লা আমি দুজনে মিলি পেলাই কৰিম। মীনাৰামে মোক কৈছে কি হাজিৰা নালাগে, ব'লক আমি দুজনে মিলি পেলাই চাফা কৰিম আৰু ৰাতি এটা খানা খাম। চ' আজি আমি এইখিনি জেগাত যিমান পাৰোঁ এয়া আমি জ্বলাই আছোঁ, ডাষ্টবিনখিনি যিখিনি বস্তু জ্বলাব পাৰিছোঁ জ্বলাইছোঁ। বাকীখিনি আমি ইয়াৰ পৰা মদৰ বটল এইবিলাক উঠাই লৈ গৈ পেলাই বেলেগ জেগাত ডিছপ'জ কৰিম। আৰু ভাল লাগিছে মনটো। আৰু মই এই ভিডিঅ'টো বনোৱা আৰু এটা কাৰণ আছে যে মোৰ এই অঞ্চলটো গহপুৰ, আমাৰ এই গহপুৰ অঞ্চলত জানো যিমান মানুহে এই ভিডিঅ'টো পাইছে, আপোনালোকে প্লিজ এই ধুনীয়া জেগাটোত আহক, এনজয় কৰক, প্ৰকৃতিৰ মজা লওক। কিন্তু ইয়াতে যিমানখিনি পাৰে আপোনালোকে চাফাকৈ থ'ব, নদীক লেতেৰা নকৰিব আৰু তাৰ মাজত ফূৰ্তি ফাৰ্তা কৰি পেলাই চবেই ধুনীয়াকৈ প্ৰকৃতিৰ মজা লৈ থাকক। আৰু চবকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা। আৰু থেংক ইউ মোৰ ভিডিঅ'টো ইমান মৰম দিয়াৰ বাবে। থেংক ইউ। জয় আই অসম।